মাজবাदाव दुलाराय आसाम आदिबासी फरायसा आफादनि बिनानाव आफाद जानि शक्ति संहातिनि ओनसोलारि आफाद दानाय जादों। उदालगुरि जिल्लानि মাজबादाव दुलाराय आसाम आदिबासी फरायसा आफादनि बिनानाव आफाद जानि शक्ति संहातिनि মাজबाद ओनसोलारि आफादखौ दाफुंनाय जायो। दुलाराय आसाम आदिबासी फरायसा आफादनि उदालगुरि जिल्लानि आफादगिरि बाबुल पाइकनि नुजाथिनायाव दिनै মাজबाद आसा भवनाव आसानि बिनानाव आफाद जानि शक्ति संहातिनि आबुं মাজबाद ओनसोलारि आफादखौ दानाय जायो। 31 सोद्रोमायारि মাজबाद ओनसोलारि आफादखौ जानि शक्ति संहातिनि गोदान आफादनि आफादगिरि बासन्ती इसोर लेङाइ आफादगिरि प्रीति सांगा सुजुगिरि संगीता केवट लेङाइ सुजुगिरि बिउटि सांगाजों आबुङै दाफुंनाय जायो। दिनैनि हाबाफारियाव उदालगुरि जिल्ला जानि शक्ति संहातिनि पुष्पाकार नेहाथारि बिउटि साम्पिया, उदालगुरि जिल्ला आसानि नेहाथारि शिवलाल पानिका, মাজबाद ओनसोलारि आसानि आफादगिरि गलाब गन्द नेहाथारि सपन संगा आरो जिल्ला फरायसा आफादनि ओनसोलारि थाखोनि मावथिफोरा बाहागो लादोंमोन। এই পথখিনি মই লগে ভাগে কৰি লৈ চলাই নিম বুলি আশা আছে আৰু এনেকৈ চলাই নিম বুলি মই আগন্তুলৈ ভৱিষ্যতলৈ আপোনাক লৈ হয় মোক লৈ আশা কৰিছে আৰু আশাবাদী সিহঁতৰ সপোন পূৰা কৰিম বুলি মোৰো আশা আছে। আৰু জানি শক্তি সংগতি সমিতি এখন সমিতি গঠন কৰা হ'ল আৰু এই সমিতিৰ দ্বাৰাই আমাৰ আদিবাসী জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে বিশেষ কৰি মহিলাসকলৰ লগতে যুৱতীসকলৰ এই সমিতিৰ দ্বাৰাই আশাৰ লগত খোজ মিলাই জানি শক্তি সমিতিয়ে আমাৰ লগত একত্ৰিত হৈ পেলাই লগত লৈ পেলাই আমাৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ আমি কাম কৰাৰ কাৰণে আমি আলোচনা কৰিছোঁ। লগতে এই সমিতিৰ দ্বাৰা আমি আলোচনা মৰ্মে আমাৰ মাজবাদ অঞ্চলত লগতে ওদালগুৰি জিলাত যিবোৰ সমস্যাবিলাক আছে সেই সমস্যাবিলাক আমি সমাধান কৰাৰ ক্ষেত্ৰত আমি আগুৱাই যাম। লগতে আমাৰ আদিবাসী জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰ বিশেষ কৰি মহিলাসকলৰ সেই সমস্যাবোৰৰ প্ৰতি এই জানি শক্তি সমিতিয়ে বিশেষভাৱে গুৰুত্ব দি পেলাই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়িব। তাৰ কাৰণে সৌদ অসম আদিবাসী ছাত্ৰ সন্থাই সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই লৈ যাব। দেখা যায় মহিলাসকলে অতি পিছপৰা বুলি ক'লেও নহ'ব। আজিৰ তাৰিখত আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মহিলা হয়। আমি কোনো কাৰণতে নাভাবোঁ যে মহিলাসকলে পিছ পৰি আছে বুলি, কিন্তু সেই মহিলাসকলক যদি আমি তেওঁলোকক প্লেটফৰ্ম যদি দিওঁ, তেওঁলোকৰ কাম কৰাৰ কাৰণে আমি প্ৰেৰণা আগবঢ়াই যাওঁ, কোনো ক্ষেত্ৰতে মহিলাসকলে পিছ পৰি নাথাকিব। আগুৱাই যোৱাৰ কাৰণে তেওঁলোকৰ যি সপোন আছে বা তেওঁলোকে যি ইচ্ছা কৰি আছে এই সমিতিৰ জৰিয়তে তেওঁলোকে সমাজক হওক বা আমাৰ জনগোষ্ঠীটোৰ যি কৰণীয় কাম আছে সেইখিনি কৰণীয় কাম তেওঁলোকে সম্পূৰ্ণৰূপে আগবঢ়াই লৈ যাব বুলি মোৰ আশাবাদী। পোনপ্ৰথমে মই নমস্কাৰ তথা জোহাৰ জনাইছোঁ। আজি ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাদ আঞ্চলিক আদিবাসী জানি শক্তি সংগতিৰ 31জনীয়া এটা শক্তিশালী সমিতি গঠন কৰা হ'ল। তাৰে আজি আমি মাজবাদ আঞ্চলিক সমিতিত সভানেত্ৰী বাসন্তী গড় তথা সম্পাদিকা সংগীতা কেওট বাইদেউক আমি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে আমাক সদায় সহায় সহযোগ কৰি যাব। আজিলৈকে আমি 4টা আঞ্চলিক গঠন কৰিলোঁ আৰু আগন্তুক দিনত আমি ধাৰাবাহিকভাৱে যিমান আঞ্চলিক আছে আমি গঠন কৰি যাম। হয়, নিশ্চয়। জানি শক্তি সংগতিৰ মেইন উদ্দেশ্য আৰু লক্ষ্য হৈছে আমাৰ আদিবাসী জনগোষ্ঠীটোক সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰা। আমি দেখিবলৈ পাইছোঁ আমাৰ আদিবাসী জনগোষ্ঠীৰ মাজত বিশেষকৈ সুৰাপান বা মদ পানীৰ কাৰণে বিশেষ অশান্তি বা অৱনতি ঘটি আছে। সেইটোৰ ওপৰত আমি কাম কৰিম আৰু মহিলাসকলক স্বাৱলম্বী কৰিবৰ বাবে আমি পদক্ষেপ ল'ম। তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাবৰ কাৰণে সহায় সহযোগ কৰিম। এইবিলাক কাৰ্যসূচীত আমি আগবাঢ়িম। হয়, নিশ্চয়। নৱপ্ৰজন্মৰ সমূহ যুৱতীসকলক মই আহ্বান জনাম জানি শক্তি সংগতিৰ লগতে সহযোগ কৰি
নিজৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে আগুৱাই যাব। শিক্ষাৰ ক্ষেত্ৰত, খেল ধূলৰ ক্ষেত্ৰত বা আদিবাসীৰ যি আমাৰ কলা কৃষ্টি আছে সকলো ক্ষেত্ৰতে মনোযোগ দি পেলাই পঢ়া শুনাত আগবাঢ়ি আহি আমাৰ লগতে সহযোগিতা কৰি কাম কৰি যাবলৈ আহ্বান জনাম। মাজবাট আঞ্চলিক সমিতি আছাৰ ভৱনত আমি ওদালগুৰি জিলা সমিতি আছা আৰু আদিবাসী জানি শক্তি সংগতি ওদালগুৰি জিলা সমিতিয়ে এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই সাধাৰণ সভাত আমি মাজবাট আঞ্চলিক সমিতি আদিবাসী জানি শক্তি সংগতি আমি গঠন কৰিলোঁ। আৰু আজিৰ এই সমিতিখনৰ সভানেত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে বাচন্তী গৌড় আৰু সাধাৰণ সম্পাদিকা হিচাপে সংগীতা কেওটক। এই দুয়োগৰাকীকে সভানেত্ৰী আৰু সম্পাদিকা দায়িত্ব অৰ্পণ কৰি 31জনীয়া শক্তিশালী সমিতি এখন আমি গঠন কৰি দিলোঁ। আৰু আমি সভানেত্ৰী সম্পাদিকাকে ধৰি সমিতিৰ সমূহ বিষয়ববীয়াসকলক আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু আগন্তুক দিনত এই সমিতিয়ে এই মাজবাট অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীক লগত লৈ কামসমূহ কৰি যাব। যিহেতুকে আপোনালোকে জানেই যে আদিবাসী জনগোষ্ঠীৰ যিটো সমাজ আছে এই সমাজবিলাকত সাংঘাতিক ধৰণে আই তাৰিখত নাৰী নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে। আৰু এই নাৰী নিৰ্যাতন এইকাৰণে হ'বলগীয়া হৈছে কাৰণ বহু ঠাইত নিৰক্ষৰতাৰ সুযোগ লৈ একাংশ মানে যিবিলাক নেকি মানৱ যিবিলাক সৰবৰাহকাৰীবিলাকে আচলতে কিছুমান নিৰক্ষৰ প্ৰতি সুযোগ লৈ কিছুমানক হয়তো এই হিউমেন ট্ৰেফিকিঙৰ বলি হৈছে। কাৰণ এইবিলাক ৰোধ কৰিবৰ কাৰণে নিশ্চিতভাৱে আমাক মহিলাসকলক আগুৱাই আনিব লাগিব। আগুৱাই আনি আদিবাসী ছাত্ৰ সন্থাৰ সৈতে হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি এই সমস্যাবিলাক মোকাবিলা কৰিবৰ কাৰণে আমি অনাগত দিনত নিশ্চিতভাৱে আমি চেষ্টা কৰিব লাগিব। কাৰণ আজি মহিলাসকলক কেৱল মাত্ৰ আমি যে ঘৰৰ চৌহদত যে আবদ্ধ কৰি ৰাখিব লাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই। কাৰণ মহিলাসকলে কি কৰিব নোৱাৰে, কাৰণ নাৰী শক্তিয়ে আচল শক্তি। গতিকে সেই শক্তিক যদি প্ৰদৰ্শন দিবৰ কাৰণে তেখেতসকলক নিশ্চিতভাৱে এটা মঞ্চ লাগিব। তেখেতসকলতো প্ৰতিভা থাকে, তেখেতসকলৰ টেলেণ্ট থাকে। সেই টেলেণ্ট বা প্ৰতিভাক যদি প্ৰদৰ্শন কৰিব লাগে তেতিয়া নিশ্চিতভাৱে ৰাজহুৱা এটা মঞ্চ তেখেতসকলক দিব লাগিব। সেইকাৰণে এই চিন্তা চৰ্চা আগত ৰাখি আমি মহিলাসকলক আমি আগুৱাই আনিবৰ কাৰণে আজি আমি এই মাজবাট আঞ্চলিক সমিতি গঠন কৰিছোঁ। আৰু ৰাজনৈতিকভাৱে আজি মহিলাসকল আমাৰ বহুত পিছপৰা আদিবাসী মহিলাসকল। আৰু বহুতে ভাবে যে মহিলাবিলাকে ৰাজনীতিত অংশগ্ৰহণ কৰিলে যে তেখেতসকলৰ কিবা বদনাম হ'ব নেকি, তেনেকুৱা ধৰণৰ কোনো কথা নাই। আজি দেশৰ ৰাষ্ট্ৰপতিয়ে হৈছে দ্ৰৌপদী মুৰ্মু। গতিকে এই যিটো মানসিকতা এই মানসিকতাটো আচলতে কিছুমান গাৰ্জেনবিলাকে হওক কিছুমান মানুহক কিন্তু মনবিলাক আচলতে পৰিষ্কাৰ কৰিব লাগিব। গতিকে ইতিবাচক চিন্তাধাৰাৰে সমাজক আগুৱাই অনাৰ কাৰণে সমাজৰ আসন দিবৰ কাৰণে এই মহিলাসকলক ভাল এটা চিন্তা চৰ্চা কৰি আমি এটা মঞ্চ আমি সৃষ্টি কৰিছোঁ। সেয়া হৈছে আদিবাসী জানি শক্তি সংগতি। আৰু এই আদিবাসী জানি শক্তি সংগতিয়ে আগন্তুক দিনত যি ৰাজনৈতিকভাৱে হওক, সামাজিক দিশতে হওক, অৰ্থনৈতিক দিশতে হওক, শৈক্ষিক দিশতে হওক, প্ৰতিটো দিশতে যি জৰ্জৰিত যি আদিবাসী সমাজৰ কামসমূহ তেখেতসকলে কৰি যাব বুলি আমি আশাবাদী। আৰু অনাগত দিনত ওদালগুৰি জিলাত আমি প্ৰায় আৰু 12টামান যিহেতুকে আঞ্চলিক কমিটি বনাবলগীয়া আছে। আৰু এই 12টাৰ ভিতৰত আমি প্ৰায় 1 তাৰিখে আৰু এটা আঞ্চলিক কমিটি হ'ব, গৰুৱাজাৰ আঞ্চলিক কমিটি। ইতিমধ্যে আজি মাজবাট আঞ্চলিক কমিটি বনালোঁ। তাৰপিছতে 8 তাৰিখে এটা আঞ্চলিক কমিটি হৈ গ'ল, ডিমাকুচি আঞ্চলিক কমিটি হৈ গ'ল, হাতীগড় আঞ্চলিক সমিতি হৈ গ'ল। এনেকুৱাকৈ আমি গতানুগতিকভাৱে আমি আঞ্চলিক সমিতিসমূহ বনাই যাম। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি আশা ৰাখিছোঁ। মাজবাটनिफ्राय जतिनाथनि रिपर्ट NBT लाइव।